আজি এই মহান দিনটোত উপস্থিত থকা সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই মহান দিনটোৰ লগত সংগতি ৰাখি আমাৰ শ্ৰদ্ধাৰ নিপু ছাৰৰ সহযোগত আৰু D.El.Ed প্ৰথম ষান্মাসিকৰ সমূহ শিক্ষক প্ৰশিক্ষাৰ্থীৰ সহযোগতে আমি এখনি নাটক প্ৰস্তুত কৰি উলিয়াইছিলোঁ। যিহেতু আমি সকলোৱে জানো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক গণিত শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে। তাৰ ভিতৰতে এটা পদক্ষেপ হৈছে সাধুৰ জৰিয়তে গণিতৰ শিক্ষণ। সেই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই আমি আজিৰ এই নাটকখন প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। এই নাটকখনৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক ভগ্নাংশৰ ধাৰণাৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। নাটকখনৰ আঁত ধৰিছে উপাসনা দত্ত। নাটকখনত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰিছে বৃষ্টি গগৈ, ৰোহানৰ চৰিত্ৰত অভিনয় কৰিছে পলী গগৈ, বাটৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে জ্যোতি বৰা আৰু সন্যাসীৰ চৰিত্ৰত অভিনয় কৰিছে স্বপ্না দাসে। আহকচোন আমি সকলোৱে এই নাটকখন উপভোগ কৰোঁ। কিছু বছৰৰ আগতে বেবেজিয়া নামৰ এখন গাঁৱত দুজন বৰ নলে গলে লগা বন্ধু আছিলে। এজনৰ নাম আছিলে অৰ্জুন আৰু এজনৰ নাম আছিলে ৰোহন। অৰ্জুন বৰ দয়ালু আছিলে আৰু ৰোহন কিন্তু বৰ বুদ্ধিয়ক। সিহঁতে সদায় খেতিৰ কামৰ পাছত সেই বটজোপাৰ তলতে বহি লৈ তেওঁলোকে আহাৰ গ্ৰহণ কৰিছিলে। এদিনাখনৰ কথা, আজি মই ৰুটি 5খন আনিছো। এই বন্ধু আজি ময়ো আনিছো, কিন্তু মই আজি 3খন ৰুটিহে আনিব পাৰিলো বন্ধু। এয়া তেতিয়াহ'লে বন্ধু সদায় কৰাৰ দৰে আজি 8খন ৰুটি সমানে 4খনকৈ পকাই লওঁ। ৰ'বাচোন বন্ধু, তোমাৰ ৰুটি কেইখনচোন অলপ সৰু লাগিছে, কিন্তু তোমাৰ ৰুটি কেইখনৰ তুলনাত মোৰ ৰুটি কেইখন কিন্তু ডাঙৰ বন্ধু। কি কৰা যায়? আমাৰ চোন ভাগটো সমানে কৰিবলৈ অকণমান খেলিমেলি এটা হ'ব। এতিয়া কি কৰা যায়? উপায় কি কৰিব পাৰি? মই ভাবিছো আমি ৰুটি কেইখন দুটা সমান ভাগত ভাগ কৰি লওঁ, তেতিয়া আমাৰ ভাগটো ন্যায়সংগত হ'ব। তেওঁলোকে ৰুটি কেইখন সমান ভাগত ভাগ কৰিবলৈ ল'লে, কিন্তু সেই সময়তে এজন বাটৰুৱা তেওঁলোকৰ ওচৰলৈ আহিলে। ইয়াৰ পাছত কি হ'ল চাওঁচোন আহক। কি কৰিছা তোমালোকে? তাৰে খাবলৈ লৈছিলো। আপুনি এনে বহক। ইমান বয়সত কেলেনো তোমালোকে ঘূৰি ফুৰিছে? কি কবা বন্ধু, এতিয়া আমি 1, 2, 3 জন। এতিয়া 3জনৰ মাজত এই 8খন ৰুটি কেনেদৰে ভাগ কৰিম? তাকেহে বন্ধু, ৰবা মই কিবা এটা ভাবোঁ। মই বুজি নাপাইছোঁ বন্ধু, তুমি চিন্তা নকৰিবা। মই এটা তোমালোকক বুদ্ধি দিম, যাৰ সহায়ত আমি 8টা ৰুটি 3জনে সম পৰিমাণে ভগাই ল'ব পাৰিম। বন্ধু বুজি নাই পোৱা চাগে? মই বুজাই আছো। আহা এইফালে আহা। ককা আপুনি চাব দেই। মই আনিছিলো 5টা। তুমি অনা 5টা ৰুটি আমি 3টাকে সমান ভাগত ভাগ কৰোঁ। ৰবা দেই বন্ধু।
তেতিয়া আমি পাম 15টা 1/3 নহয় জানো? হয় 15টা 1/3। আকৌ মই অনা 3টা ৰুটিকো যদি আমি সমানে 3 ভাগত ভাগ কৰোঁ তেতিয়া আমি পাম 9টা 1/3। 9টা 1/3। অৰ্থাৎ আমাৰ হাতত হ'ল 24টা 1/3। 24টা 1/3। তেন্তে বন্ধু 24টা 1/3 যদি হয় 24ক আমি 3ৰে হৰণ কৰি 8 টুকুৰাকে দেখোন ভাগত পাম। বন্ধু মই সেইটোকে কৈছো। বন্ধু 8 টুকুৰাকে পাম। ৰবা মই ইয়াতকেও আৰু এটা সহজ উপায় উলিয়াইছো নহয়। ইয়াতকৈ এটা সহজ উপায়? ইয়াতকেও সহজ শুনিবা নেকি? আমি তুমি অনা 5খন ৰুটি যদি প্ৰত্যেকেই এখন এখনকৈ লওঁ, মই অনা 3খন ৰুটিকো যদি প্ৰত্যেকেই এখন এখনকৈ লওঁ, তেতিয়াহ'লে আমাৰ হাতত বাকী থাকিব 2খন ৰুটি। মই ভাবিছো সেই 2খন ৰুটিকে আমি 3টা সমান ভাগত ভাগ কৰোঁ। অৰ্থাৎ আমি প্ৰত্যেকেই পাম 2টাকৈ সম্পূৰ্ণ ৰুটি আৰু 2 1/3। অৰ্থাৎ বুজিলানে বন্ধু? 8টা 1/3 আৰু 2 সমষ্টি 3 ভাগৰ 2। দুইটাৰে পৰিমাণ সমান। বুজিলা বন্ধু? এতিয়াহে বুজিছো বন্ধু। তেন্তে আহা তুমি কোৱা হিচাপৰ দৰে আমিও সমানে ভাগ কৰি খাই লওঁ। তোমালোকে অংক মাৰি থকা মই পেটৰ তেওঁলোকে ৰোহনে দিয়া বুদ্ধিৰ মতে ৰুটিকেইখন সমানে ভগাই ল'লে। ভগাই ল'বা দেই। মই এতিয়া আহিছো হা দেই। আশীৰ্বাদ কৰে আজি যুগত এনেকুৱা ল'ৰা ছোৱালী ভাগ কৰি খোৱা ল'ৰা ছোৱালী নোপোৱা। তোমালোকৰ নিচিনা ল'ৰা ছোৱালী থাকিলেহে সমাজখন ভালে থাকিব। গম পাইছা? মানৱতা নাইকিয়াই হ'ল আজিকালি। দেই বন্ধু ককাই কি মোৰ মুদ্ৰা দি থব। ককাই চুৰিয়া বহুতেই ডাঙৰ কিবা আমাক দি গ'ল। আমি ককাক সাধাৰণতে সহায় কৰিছিলো। এতিয়া দিছে যেতিয়া সমানে আমি কেইটা দিছে চাই লওঁ। 8টা দিছে মানে আমি সমানে 4টা ভগাই লওঁ। নহ'ব বন্ধু, তুমি আনিছিলা 5টা ৰুটি আৰু মইতো মাত্ৰ 3টা ৰুটিহে আনিছিলো। সেই হিচাপে তুমি 5টা মুদ্ৰা লোৱা আৰু 3টা মুদ্ৰা। নহ'ব। নহয় আমি দুইজনে সমানে কৰিছো, তেন্তে আমি সমানে ভাগত পাম। কি কৰা যায় এতিয়া? নালাগে নেকি? দিছে যেতিয়া লোৱা সমানে ভাগ কৰিম। কি হৈছে গোপাহত? কি সমস্যা হৈছে তোমালোকৰ? দুইজন বন্ধুৱে সন্ন্যাসীজনক তেওঁলোকৰ সমস্যাটোৰ কথা বিৱৰি ক'লে। এতিয়া সন্ন্যাসীজনে বা কি সমাধান দিলে আহকচোন চাওঁ। বাৰু চাওঁচোন তোমালোকৰ কি সমাধান কৰিব পাৰোঁ।
দিয়ক কিবা সমাধান ওলাই কিজানিবা আহাচোন বাৰু অৰ্জুন তুমি কেইটা ৰুটি আনিছিলা মই 5টা আনিছিলোঁ তাৰে তুমি 15টা টুকুৰা কৰিলা আৰু কেইটা টুকুৰা খালা মই 8 টুকুৰা 8 টুকুৰা 1 2 3 4 5 6 7 8 তুমি 8টা টুকুৰা খালা বাকি কেইটা টুকুৰা থাকিল 1 2 3 4 5 6 7 মানে তুমি 7টা টুকুৰা দাল কৰিলা ৰহান তুমি কেইটা ৰুটি আনিছিলা মই 3টা আনিছিলোঁ বাবা 3টা আৰু কেইটা টুকুৰা কৰিছিলা মোৰ 9টা টুকুৰা হৈছিলে 9টা টুকুৰা হৈছিলে তুমি 8টা টুকুৰা খালা তাৰে 1 2 3 4 5 6 7 8 আৰু বাকি থাকি গ'ল এটা টুকুৰা মানে তুমি এটা টুকুৰা দাল হয় গতিকে তোমালোকৰ এই মুদ্ৰা ৰুটিৰ সংখ্যাৰ বাবে নহয় কিহৰ কাৰণে তোমালোকে দান কৰা পৰিমাণৰ বাবেহে হয় ঠিকেই কৈছে মানে অৰ্জুনে দান কৰিলে 7 টুকুৰা গতিকে সি পাব 7টা মুদ্ৰা আৰু তুমি দান কৰিলা এটা মুদ্ৰা এটা টুকুৰা গতিকে তুমি পাবা এটা মুদ্ৰা বুজিলা নহয় বুজিলোঁ বাৰু এতিয়া মই আহিছো দেই হ'ব মই আহিছো কৰা যায় এতিয়া বন্ধু লোৱা বন্ধু এই 4টা তোমাক এই 4টা সৈন্যাকেইজনীতো কৈছিলে আমাক নহয় বন্ধু সৈন্যাকেইজনে আমাক প্ৰকৃত খাদ্য দেখুৱালে কিন্তু বন্ধু তুমিহে মোক আচল ভাগ বতৰা কথা ভাগ বতৰা কৰি তুমি মোক বহুত ডাঙৰ মূল্যৱান বস্তু এটা মোক শিকালা সেয়েহে বন্ধু এই 4টা তুমি কিন্তু বন্ধু কিন্তু নাই মনত আছেনে যে তুমি অনা ৰুটিৰ আকাৰ মোতকৈ ডাঙৰ আছিলে আৰু গণিতৰ ওপৰত অলপো সংখ্যা নাৰাখিবা সেইবাবে তুমি এই 4টা ৰাখা মই এই 4টা ৰাখিম হ'ব দিয়া তেন্তে দুই বন্ধুৱে এই ডাঙৰ পদ্মজোপাৰ তলত শিকিলে যে ন্যায়ৰ অনেক ৰূপ আছে কিন্তু এখন দয়ালু হৃদয়ে আটাইতকৈ মহান ধন্যবাদ